হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বাৰু ভালেই। আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আমাৰ ঘৰৰ পাছফালৰ পৰা। এয়া আমাৰ পাছফালৰ পথাৰখন, এইটো এটা পুখুৰী হৈছে আমাৰ, আৰু এয়া মানুহজনে বৰশী টোপাই আছে। ময়ো টোপাইছোঁ বাৰু, আৰু লগতে আৰু এটা কাম কৰি আছোঁ, ধান বহাই আছোঁ। এই গৰমতো ভাবিছে চাগে এইজনীয়ে ধান বহাইছোঁ মানে মায়ে মই দুয়োজনীয়ে লগ লাগি ধান বহাইছোঁ। পুৰণা ধান মানে আমাৰ অলপ আছিলে, ধানখিনি অকণমান ভেঁকুৰা নিচিনা হ'ল, সেইবাবে ধানখিনি ধুই পিনি মায়ে মই দুয়োজনীয়ে এয়া ধান বহাইছোঁ। আৰুতো উখোৱা চাউলটো খাবলৈও ভাল, আৰু স্বাস্থ্যৰ কাৰণে উখোৱা চাউলখিনি বহুত ভাল হয়। এয়া এই গৰমতো মানে ভাল কৰিছোঁ মানে এইখিনি কাম। আৰু বিশেষকৈ উখোৱা চাউলটো গাহৰিৰ লগতহে বেছি ভাল লাগে। আমিতো গাহৰিৰ লগতে খোৱা হয় বাৰু। আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকে কিহৰ লগত উখোৱা চাউলটো খাই ভাল পায়। ময়ো মানুহজনৰ লগত ৰৈ পিনি অলপ টাইম বৰশী বালোঁগৈ। বৰশী বাই থাকোঁতে মানে লাগিলেই প্ৰথমবাৰতে এটা গৰৈ মাছ, আৰু মানে ফূৰ্তিত ক'বই পৰা নাই, বহুত দিনৰ মূৰত টানিছোঁ, আহিলেই মানে। এয়া আমাৰ পাছফালে পুখুৰীত মাছ মেলিবই নোৱাৰি, কাৰণ আমাৰ পাছফালে পুখুৰীত গোটেই পথাৰে সৈতে পানী হৈ সমান হৈ যায়, মাছ মেলিলেও ওলাই গুচি যায়। আৰু সেই আমাৰ পাছফালে যিখিনি পথাৰ এনেকৈ লাগি আছে, সেইখিনিয়ে তাতে আমি খেতি কৰোঁ। পানী হৈ থকাৰ কাৰণে এতিয়ালৈকে আমি ৰুবই পৰা নাই। কেতিয়াকৈ পানী শুকাব, সোনকালে শুকালেই হয় আৰু ৰ'দ বাদ দি। আমাৰ পাছফালে ক'তো ৰখিয়ে থাকিব নোৱাৰি, গোটেই পৰুৱাই ভৰিটো বেৰি ধৰেহি, একদম পিককৈ যায়। আৰু এয়া মানুহজনে বৰশী বাই আছে পথাৰত, আৰু কালি তেখেতে আধা কেজিমান জোখৰ গৰৈ মাছ আৰু কাৱৈ মাছ ধৰিলে। আৰু এয়া হৈছে মৌচুমী টেঙা। আমাৰ ঘৰত এবাৰ মৌচুমী টেঙা হ'লেই, বুঢ়া হ'ল, গছজোপা লাগিছে। এবাৰ বহুত সৰু সৰু হৈছে, আগতে বহুত ডাঙৰ ডাঙৰ হয়, আৰু বহুতেই মিঠা হয়, খাবলৈ বহুত ভাল লাগে, বজাৰত কিনিবলৈ পোৱাৰ নিচিনাই হয়। এয়া বেচেৰা ৰ'দত বৰশী টোপাই মাছ ধৰিছোঁ, খাম আৰু ৰাতিকৈ। এয়া চব দুজনী, এজনী মই আৰু এজনী মানুহজনে পাইছে। আৰু এয়া আমি লাহেকৈ আমাৰ পুৰণা ঘৰৰ ওচৰতে, মানে পুৰণা গাঁৱত এখন তুলনি বিয়া আছিলে ভণ্টি এজনীৰ। আমি ঘৰৰ ওচৰৰে খুৰী ভণ্টি আমি সকলো ওলাই গ'লোঁ বিয়া খাবলৈ বুলি। এয়া সেইজনী এজনী টিকলি হয়, আমাৰ মিচিকতকৈ এবছৰ সৰু হ'ব চাগে দেই। আৰু এয়া আমাৰ ৰাইজ। এই আমি গৈ আছোঁ বিয়া ঘৰলৈ, আহকচোন চাওঁ আমাৰ গাঁৱৰ ধুনীয়া এটা পৰিৱেশ, আপোনালোকক দেখাওঁ আহক। চাব দেই, সেই দুজন, সিহঁতি দুয়োটাহে যেনিবা বিয়া খাবলৈ যাব, আগবাঢ়ি সিহঁতহে গৈছে। ফটো মাৰিব লাগে বুলি সিহঁতক প'জ দিছে। কি ধুনীয়া আমাৰ গাঁৱৰ এটা মনোমোহা দৃশ্য চাওকচোন। এইখিনি যে মই যে ভিডিঅ'ত এটাত দেখাইছিলোঁ, এইখিনি হৈছে আমাৰ মাটি হয়, আমি খেতি কৰা। সজাল ধৰিছেগৈ, কিন্তু ৰাস্তাৰ কাষত হ'লে বহুত বেয়া হয় গৰু ছাগলীৰ কাৰণে। গৰু ছাগলীয়ে আধাটো সিহঁতৰ কাৰণে হয়হে, গৰু ছাগলীৰ কাৰণে। এয়া ফাইনেলি আমি বিয়া ঘৰ পালোহি। ৰাস্তাটো বহুত অকণমানি হয়, এয়া চাওকচোন বাৰু। আৰু এয়া এইটো ছাইডেও ৰাস্তা আছে, আৰু মানে ইটো ছাইডেও আমাৰ ৰাস্তা এটা আছে বিয়া ঘৰলৈও সোমাব পৰা। দুয়োটাই ছাইডে আমাৰ ঘৰৰ ছাইডৰ পৰা গ'লে সেইফালে ওচৰ হয় কাৰণে সেইফালে দি গ'লোঁ আমি। এয়া আমাৰ মৰম লগা কইনাজনীজনী, আৰু এই গৰমত তাইহে জানিছে চাগে কেনেকুৱা লাগিছে এই গৰমখনত। এয়া হৈছোঁ আমি মাক পিতেক দুইটা, চিনি পাইছে সকলোৱে। দেখিছে তাইক ধৰি আনিবলগীয়া হৈছে, যিহে উৎপাত ভনীয়েকৰ লগত। আৰু এয়া বিয়া ঘৰত আহি চফ গুটি খোৱাত ব্যস্ত আহি পূৰা। আমি যোৱা বহুত দেৰি হ'ল, আমি 4-5টা মানত গৈছিলোঁ। ইমান গৰমৰ কাৰণে সেইকাৰণে দেৰিকৈ গৈছিলোঁ, ল'ৰা ছোৱালীও লৈ যাম ন, এই গৰমত যি উৎপাত কৰি থাকিব, সেইকাৰণে মানুহ চানুহ ইমান নাই, মানুহ প্ৰায় গ'লেই আহি পিনি।
এয়া ওচৰ চুবুৰীয়াবিলাক আহিছে আৰু এইখন তুলনি বিয়া হয়। তুলনি বিয়াত গম পায়েই সকলোৱে দিনতে পূৰা মানুহ হয় আৰু গধূলিলৈ ইমান মানুহ হৈ নাথাকে। এয়া আমাৰ উৎপতীয়া ল'ৰাকেইটালৈ দেখিছেনে? এয়া চাওক, সিহঁতৰ পজ চাওকচোন কিখন কৰিছে। গান বাজি আছে যে সিহঁতে ৰ'বই নোৱাৰি পূৰা নাচিব চকী টকী পেলাই। আমি খাই বৈ আজৰি হৈ অলপ টাইম বহিলোহি আৰু প্ৰায় মানুহ গ'লেই। আমি মা, মই, খুৰী আৰু আমাৰ পোৱালীকেইটা আমিকেইটাই বহি আছোঁ আৰু ৰভাতলিত। আৰু সিহঁতৰ উৎপাত দেখিছেনে? যিখন কৰি আছে নাচি বাগি, মানে শান্তিয়ে থকাই নাই সিহঁতে। আৰু আপোনালোক সকলোলৈকে মোৰ বহুত বহুত মৰম থাকিল। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। সকলোৱে যাতে মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।